নিৰ্বাচনৰ যিটো নিৰ্বাচনী প্ৰচাৰ পুৰা তুংগত চলি আছে হয় এটা দিন মাত্ৰ বাকী আছে কেম্পেইনিঙৰ অহাকাইলৈ কেম্পেইনিঙৰ শেষ তাৰিখ নিৰ্বাচন 5টা সমষ্টিৰ উপ নিৰ্বাচন হৈছে এই 5টা সমষ্টিত যোৱা লোকসভা নিৰ্বাচনত মহিলাসকল লোকসভালৈ হোৱাৰ কাৰণে নিৰ্বাচন এইকেইটা সমষ্টিত অৱশ্যম্ভাৱী হ'ল সেইমতে আপোনালোকে জানে যে অনন্ত বসুমতাৰী ডাঙৰীয়া চিডলি সমষ্টিৰ বিধায়ক আছে লোকসভালৈ নিৰ্বাচিত হোৱাৰ পাছত ইয়াত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈছে নিৰ্মল কুমাৰ ব্ৰহ্ম সকলোৱে জানে গতিকে ৰাইজৰ আমি সঁহাৰি পাইছোঁ আৰু আমাৰ বিশ্বাস আমি চিডলি সমষ্টিত লাভ কৰিম আটাইকেইটা সমষ্টিতে আমাৰ বিশ্বাস থাকিব ৰাইজে উন্নয়ন বিচাৰে ৰাইজে বিকাশ বিচাৰে যোৱা 3টা বছৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনত যি বিকাশৰ যাত্ৰা আৰম্ভ হৈছে যিটো গতিত যি ক্ষীপ্ৰ গতিত ৰাইজে এইবিলাক দেখিছে আৰু বিভিন্ন আঁচনিৰ জৰিয়তে ৰাইজ উপকৃত হৈছে জনসাধাৰণে ভোট দিব ৰাজ্যখনলৈ এটা শান্তিৰ পৰিৱেশ কৰি আহিছে আজি এই বিটিআৰতে অৱস্থা আছিল এটা সময়ত সেই অৱস্থা সেই পৰিৱেশ নাই ইয়াতো যথেষ্টখিনি উন্নয়ন হৈছে উন্নয়নৰ স্বাৰ্থত আৰু আপোনালোকে জানেই যে কেন্দ্ৰত NDA চৰকাৰ আছে মোদী ডাঙৰীয়াৰ নেতৃত্বত দিছপুৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰ আছে আৰু ইয়াত CM হৈছে প্ৰমোদ ব্ৰহ্ম গতিকে ইয়াত UPPL চৰকাৰ আছে মিত্ৰজোঁটৰ চৰকাৰ আছে গতিকে ডেফিনেটলি জনসাধাৰণে এই কথাবোৰ বুজি পায় যে কাক ভোট দিলে লাভ হ'ব কোনে কাম কৰিব পাৰিব নিশ্চিতভাৱে বঙাইগাঁৱত আপুনি চাব যে বঙাইগাঁৱতো সম্পূৰ্ণ পৰীক্ষাটো দীৰ্ঘ আছে 8মবাৰৰ বাবে ফণীভূষণ চৌধুৰী ডাঙৰীয়া বঙাইগাঁৱৰ পৰা নিৰ্বাচিত হৈ গৈছে বঙাইগাঁৱৰ ৰাইজৰ বিশ্বাস আস্থা তেখেতৰ ওপৰতো আছে অসমৰ ওপৰত আছে আৰু এতিয়া বঙাইগাঁৱতো মিত্ৰ শক্তি আচলতে দুৰ্গ বুলি ক'ব লাগিব য'ত UPPL সমৰ্থন জনাইছে আজি UPPL আমাক কৈছে যে বড়ো উদ্যোগী অঞ্চলৰ 80% ভোট এইবাৰ দিব যিটো আগতে হয়তো নহৈছিল ভোট এইবাৰ বেছি হ'ব কম ভোট নহয় সামগ্ৰীত হত্যা হিংসা এইবিলাক নিৰ্বাচন আহিলে সামগ্ৰীৰ অবিচ্ছেদ্য অংগ লিখে গতিকে এইবাৰো হৈছে আৰু ৰকিবুল হুছেইন ডাঙৰীয়া তেখেত 5মবাৰৰ বাবে নিৰ্বাচিত হৈছে গতিকে যি হৈছে কংগ্ৰেছটো আপোনালোকে জানেই যে নীতি বুলিবলৈ একো নাই দুৰ্নীতিটোৱে নীতি দুৰ্নীতি ভ্ৰষ্টাচাৰ হিংসা আৰু সেই হিংসাৰ ৰাজনীতিটো এতিয়া অসমৰ মানুহে দেখিছে আৰু আমি নিশ্চিত যে এইবাৰ এই হিংসাৰ অৱসান কৰিব কালিপৰি এলেকাতে আজি ৰাতিপুৱা এটা প্ৰশ্নৰে ৰাজ্যৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে AJP UPPL আৰু BJP বয়কটৰ এটা প্ৰস্তাৱ কিছুমান চক্ৰ থাকেই এনেকে যিবোৰ চক্ৰ সমাজ বিৰোধী কেতবোৰ চক্ৰ থাকে যিবিলাকে এনেকুৱা কাম কৰে গতিকে আপোনালোকে জানে যে BJP AJP বা UPPL ৰাজ্যখনৰ সকলো জাতি জনগোষ্ঠীক সমানে যাতে আগুৱাই লৈ যাব পৰা যায় তাৰ কাৰণে চিন্তা কৰিছে আৰু বিভিন্ন পদক্ষেপ লৈছে পিছপৰা জাতি জনগোষ্ঠীখিনিক আগুৱাই আনি সমাজত কিদৰে সমতা স্থাপন পৰিৱেশ ৰচনা কৰিব পৰা যায় তাৰ কাৰণে পৰিকল্পনা কৰিছে তেনেস্থলত 2-1 ব্যক্তি থাকিবই বেলেগ বেলেগ সংগঠন কিছুমানে কৰিছে আচলতে এইবিলাক এনে কিছুমান সমাজত মানুহ থাকে যিবিলাকৰ দ্বাৰা এনে কামবিলাক নাই এটা ভাল পৰিৱেশ আমি পাইছোঁ ইয়াৰ ৰাইজ খুব সহজ সৰল আৰু এতিয়া সকলো ৰাইজে উন্নয়ন বিচাৰে আৰু উন্নয়ন যে UPPLৰ চৰকাৰ আৰু মিত্ৰজোঁট যেতিয়া BJP AJP আৰু UPPL চলি আছে এই ইয়াত তেওঁলোকে শান্তিত আছে আৰু শান্তি মানে উন্নয়ন এই কথাটো তেওঁলোকে কয় আমি গাঁৱে ভূঞে গৈছোঁ ৰাইজক লগ কৰিছোঁ বিভিন্ন ধৰণৰ ৰিটায়াৰ্ড শিক্ষকসকল ৰিটায়াৰ্ড আৰ্মিসকল বা তেওঁলোকৰ লগতো আমি মত বিনিময় কৰিছোঁ ছিনিয়ৰ চিটিজেনসকলৰ লগত তেওঁলোকেও কৈছে যে এতিয়া এটা ভাল পৰিৱেশ আহিছে যিটো হাগ্ৰামা দিনত নাছিল আৰু সেইকাৰণে এতিয়া UPPL চৰকাৰখনৰ তেওঁলোকে বহুত আশা কৰে
আৰু তেওঁলোকৰ 4 বছৰ হৈছে আৰু 4 বছৰ সকলো সমস্যা সমাধান কৰাটো সম্ভৱ নহয়, কিন্তু সম্ভৱ এতিয়া হৈছে যে এতিয়া এটা ৰাজ্য চৰকাৰ আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ, আৰু নৰেন্দ্ৰ মোদী আমাৰ দেশৰ একেবাৰে শক্তিশালী নেতা, তেখেতৰ চৰকাৰ আছে। গতিকে এই 3টা ইঞ্জিনে টনাৰ পিছত আৰু এই বড়োলেণ্ড, এই কুকুৰাঝাৰ, এইবিলাক আৰু সমস্যা সমাধান হ'বলৈ গৈ আছে। মাত্ৰ চৰকাৰক হাত শক্তিশালী হ'ব লাগে, কাৰণ এই নিৰ্বাচন বাই ইলেকশ্যনত কোনো চৰকাৰ ভঙা পতা ইলেকশ্যন নহয়। এইবিলাক চৰকাৰবাসী থাকিব, খালি ফিল আপ এই যিটো ভেকেণ্ট হৈ গ'ল জেগা, কেইটা MP গুচি গ'ল, প্ৰমোশ্যন পালে, তাৰ ঠাইত আমি এই চৰকাৰ 1.5 বছৰ তেওঁলোকে ৰাজ্য চৰকাৰ আঁচনিবোৰ আনিবৰ কাৰণে, ৰাইজক দিবৰ কাৰণে এজন বিধায়ক লাগে। গতিকেলৈ আৰু ৰাজ্যৰ সমস্যাখিনি ক'বৰ কাৰণে আমাৰ চৰকাৰ ওচৰত সেয়াই এতিয়া। গতিকেলৈ মই ভাবোঁ যে লোকসভা যিমান ভোট পাইছিলে CPF তাতকৈ বহুত 20% ভোট বেছি পাব, সেইটো আমি এনালাইচিছ কৰি গম পাইছোঁ। আৰু হাতটো নাই দেখা মানুহ, ফ্লেগ 2খনমান দেখিলোঁ অকল, আৰু আগ্ৰামৰ মিটিং মানে হৈছে বুলি শুনিছোঁ, কিন্তু দিনত মই এখনো মিটিং দেখা নাই। তেওঁলোকে ৰাতি মিটিং পাতে বুলি কৈছে, ৰাতি মিটিং, ৰাতিটো মানুহে এতিয়া নাই। গতিকেলৈ মই ভাবোঁ এতিয়া ৰাইজ এতিয়া পৰিৱৰ্তনৰ পক্ষত আছে, উন্নয়নৰ পক্ষত, আৰু দিল্লী, দিছপুৰ আৰু BTR আমাৰ চৰকাৰ, এই 3খন চৰকাৰে এই জনগণক সেৱা কৰিব আৰু ৰাইজে আশা কৰে। আৰু আমিও এই কথাবিলাকক পৰ্যালোচনা কৰিবৰ কাৰণে আহিছোঁ এতিয়া চৰকাৰৰ প্ৰতিনিধি হিচাপে, মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে। আমি ইয়াত কি সমস্যা দেখিছোঁ আমি ক'মগৈ যে এইখিনি কাম আছে, এখন দলং লাগে, ক'ৰবাত ৰাস্তা আছে, এই কথাখিনি আমি বুজাম। ক'ৰবাত মাটিৰ সমস্যা আছে, এইখিনিও ইয়াত মিছন বসুমতী চলি আছে। আমি যেনেকৈ বসুন্ধৰা মাটিৰ সমস্যাটো সমস্যা, কিন্তু এতিয়ালৈকে প্ৰায় 2 লাখৰ ওচৰ মানুহ সেৱা আগবঢ়ালেই প্ৰমোদ বড়ো ডাঙৰীয়াই, কিন্তু য'ত হাগ্ৰামায়ে মাত্ৰ 30,000 মানুহকে আগবঢ়াব নোৱাৰিলে সেৱাটো। গতিকে মাটিৰ ঝেমেলাটো নাইকিয়া হ'ব বা বিভিন্ন ধৰণে এনেধৰণে উন্নয়নৰ মুখ দেখিবলৈ পাইছে। আমি আশা ৰাখিছোঁ ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ ইয়াৰ BTR এৰিয়াটোত আমাৰ উন্নয়নৰ যি জয়ঢোল আমি ইয়াত বাতাবৰণ আৰু গতিত ক্ষিপ্ৰতাৰে হ'ব। আপোনাৰ অপিনিয়ন কি হ'ব? 5টাই আমাৰ 4টাটো নিশ্চিত, কিন্তু সামগ্ৰীটোৰ আমাৰ 50-50 হৈ আছে। কিন্তু এতিয়া যি দেখিছোঁ তেওঁলোকে যেনেধৰণে এইবিলাক সন্ত্ৰাস চলাইছে, মানে এইবিলাকত ৰাইজে সন্তুষ্ট নহয়। মুছলমান মানুহবিলাকো এতিয়া তেওঁলোকৰ কংগ্ৰেছৰ পক্ষত নাই, এতিয়া BJPলৈ ধাৱমান হৈছে। সেইকাৰণে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া একেবাৰে পাগলৰ দৰে হৈ গৈছে। তেওঁলোকে বিভিন্ন ধৰণৰ এনেকুৱা কুটাঘাতমূলক কাম হৈছে, আমি দেখি আছোঁ, টিভিত খবৰ পাই আছোঁ। গতিকেলৈ এইবিলাক হ'ব নালাগে। গণতান্ত্ৰিক দেশৰ ৰাইজক ভোট দিবলৈ মুকলি মনেৰে ভোট দিবলৈ দিব লাগে, কোনো প্ৰেছাৰত ভোট দিলে এইটো সঠিক গণতন্ত্ৰ নহয়। সেইকাৰণে গণতন্ত্ৰ শক্তিশালী কৰিবলৈ হ'লে স্বাধীনতাটো, ভোট দিয়াৰ স্বাধীনতা, কথা কোৱাৰ স্বাধীনতা, জীয়াই থকাৰ স্বাধীনতা দিবই লাগিব। তাত ইয়াতে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে এই পক্ষতহে মাত মাতি আছে।